ওয়েলকাম ব্যাক মাই নিউ ব্লগ। তো কেনে আছে সকলোৱে, তো সকলোৱে চাগে ভালে আছে। তো আজি আমি আকৌ এখানে ফুৰিব যাম বুলি ভাবিছোঁ, কাৰণ আমাৰ লগৰীয়াবিলাকে ৰখি আছে আৰু লগৰীয়াবিলাকে আমি যাম। মানে মই এতিয়া এখানে অকলে আছোঁ আৰু দুটা যাম বুলি কৈছিলে, আমি নিব আহিছিলে এতিয়া মই যাই আছোঁ হেজাৰ ফুলৰ ৰং দেখি হেজাৰ জনৰ বেজাৰ আমি ফুৰিবলৈ গৈ আছোঁ বুলি কোনে ক'লে, বুলি কোনে ক'লে। হেজাৰ ফুলৰ ৰং দেখি নিজান বনত সপোন ফুলে, বুলি কোনে ক'লে, বুলি কোনে ক'লে। মোৰে বিল্ডিং হয় বুলি একদমে নাভাবিব। সোণাৰু হালধীয়া য'ত, সোণাৰু হালধীয়া য'ত, বেঙুনীয়া বাগিচা তুমি কোৱাৰ দৰে জিলিকিছে কাজিৰঙা, এজাৰ ৰঙী ভাল পোৱা জিলিকিছে কাজিৰঙা। ইয়াতে হয় সেই হস্পিটালত সোনকাল বলগীয়া হয় আৰু বাকী এতিয়া মনৰ সেউজীয়া বাটে ঋতুৰে অহা যোৱা কথাৰ কৃষ্ণ চূড়া আমাৰ স্কুলৰ লগৰীয়া আকৌ লগৰীয়া লগ পালোঁ আৰু লগৰীয়া লগ পাই কেনে আগত আছে মই পিছত আছোঁ। বিজাবি চাইডে কিবা কবি বিলে চাওঁ চাইডে পুৰা দৌৰা আছোঁ। সোণাৰু হালধীয়া য'ত, সোণাৰু হালধীয়া য'ত, আগত আছে মই পিছত আছোঁ আৰু এতিয়া গৈ আছোঁ পৰিস্থিতি চাই গ'লে তুমি কোৱাৰ দৰে জিলিকিছে কাজিৰঙা, এজাৰ ৰঙী ভাল যাবি 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 ন বাই বাই ব্লগ কৰি আগতে গৈছোঁ। তো গাছ মিলে আমার মানে স্টেশনের জব প্ল্যান মিলে আর স্টেশনের জব তো গাছ আমি গৈ আছোঁ গুৱাহাটী মানে পাহাৰ গাইছ। এতিয়া আমি এখানে মানে মেইন রোড সাইডে ফুৰিব আহিছোঁ, বাকী এন্ট্ৰি আছে আৰু এন্ট্ৰি আছে। বাকী আমি এখানে ফুৰিব গৈ আছোঁ মানে এতিয়া আমি কোচিং চেণ্টাৰ থৈ কেনে আমি এতিয়া ঘৰ যাম, আস্তে ঘৰ যাম। গোটেই পথাৰ দেখছে আপোনালোকে। এইটো আমাৰ কোচিং চেণ্টাৰ গাঁৱৰ চাইডৰ আৰু এন্ট্ৰি আছে মানে মই আছোঁ মানে তো বেছি আমি গৈ আছোঁ। ফুলৰ ৰং দেখি নিজান বনত সপোন ফুলে, বুলি কোনে ক'লে, বুলি কোনে ক'লে। জেঠৰ জোৰোলা ৰ'দ, গহনা গলোৱা ৰ'দ, সোণাৰু হালধীয়া য'ত, সোণাৰু হালধীয়া য'ত, বেঙুনীয়া বাগিচাত তুমি কোৱাৰ দৰে জিলিকি
গ'লে বুলি কয় অলপ বাকী নহয় লাগিয়ে গ'লে টায়াৰত লওক খেলাটোক মোবাইল কোনে নল'ব ফাৰ্ষ্টত ল ঐ হা তো গাইস তার থেকে বহুত সাগে এনে ব্লগ দেখিছে তো বাকি নেক্সট 2021 ভিডিও হৈছিলে বাকি এইবিলাক আল্টু ফাল্টু ঘূৰি থাকিবলৈ বা ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাকি আকৌ আমি লগ পাম নেক্সট আপডেটত তো এতিয়ালৈ বাই বাই